কবিতাৰ শিৰোনাম ৰক্তবৰ্ণ প্ৰতিজ্ঞা। মই জেপত পিষ্টল লৈ ফুৰো বুলি তেওঁলোকে আগতে নাজানিছিল। সিদিনা হঠাৎ মই যেতিয়া শত্ৰু দুৰ্গত বন্দী, তেওঁলোকে পঢ়িলে খবৰ। মানুহৰ মুখে মুখে হিচ হিচ বতাহত বাগৰি যোৱা গোপন ইস্তাহাৰখনত ঘোষিত হ'ল সামন্তৰ ভঁৰালৰ ধান কাঢ়িবলৈ যোৱা মই হেনো এটা ডকাইত। আৰু লগে লগেই মোৰ লগত হোৱা সকলো সন্ধিপত্ৰত ছিঙি তেওঁলোকে আকাশলৈ চাই থুৱাই দিলে তীব্ৰ ঘৃণাত এশবাৰ। মোৰ প্ৰতিগ্ৰাহে কৰা সকলো সন্ধিপত্ৰক কোৱা হ'ল দূৰ অভিসন্ধি। তেওঁলোকে খেপিয়াই ফুৰিছে ইমান কোমলতাৰ মাজত কেনেকৈ জ্বলিছিল হিংস্ৰ দুটা চকু। আজিকালি তেওঁলোকৰ মোৰ চকুলৈ চাবলৈ ভয়, জানোচা মোৰ হৃদয়ত ৰঙাকৈ জ্বলা জুই কৰাত বৰফ পৰি পৰি সম্প্ৰীতিময় এটা এঙাৰ কলা বিষণ্ণ ৰাতি। আৰু মোৰ বিৰুদ্ধে সন্দেহৰ আঁচনি যুগুতোৱা সকলোকে মই কওঁ, মই কিন্তু দিগন্তত দিশহাৰা হৈ যোৱা অষ্টগামী বেলি নহয় যে মই অন্ধকাৰৰ ওচৰত নতজানু হ'ম। মই ৰাতিৰ অন্ধকাৰত সংগোপনে অথচ নিৰ্ভীকভাৱে জ্বলি থকা এটা দুখমোকালি, যাৰ বাবে মই মোৰ আত্মজৰ সোঁৱৰণত পদূলি মুখতে গছি বন্তি জ্বলাবলৈ বাধ্য হ'লো, যাৰ বাবে গোলাপতকৈ প্ৰিয় স্বাধীনতা হেৰুৱালো, যাৰ বাবে কোনো অনাথ কুমাৰিকাবোৰে চকুলোৱে ঢাকি ক'লে পোহৰতকৈ আন্ধাৰ ভাল, যি ক্ৰূৰ হাতেৰে মোহাৰি গ'ল মোৰ দেশৰ প্ৰত্যেকখন গোলাপ বাগিচা, যি মোৰ ৰাজনীতি বুজি নোপোৱা ভাইটোক বুকুৰ তেজেৰে লিখাবলৈ বাধ্য কৰিলে দেশৰ নাম স্বদেশৰ নাম। সেইসকলৰ বাবেই মই উত্তপ্ত হ'লো আৰু সেইসকলৰ বাবেই মই হাতত তুলি ল'লো নিষিদ্ধ পিষ্টল। সেইদিন মুখাবোৰৰ ভাওনা, এয়া মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা। মই জানো এদিন নহয় এদিন সূৰ্যৰ ফালে চাই কথা ক'বলৈ, জুই বিচাৰিবলৈ তোমালোক মোৰ ওচৰলৈ আহিবা। এদিন নহয় এদিন একেখন সন্ধিপত্ৰত স্বাক্ষৰ কৰিবলৈ বাধ্য হ'বা, আৰু সেই দিনটোলৈকে মই অকলে উৰুৱাম মোৰ তেজৰ পতাকা। এয়া মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা। ধন্যবাদ।